গুড মৰ্ণিং এভৰিৱান। ৰাতিপুৱা পাকঘৰতে ঢাকনিখন গুচাই চাওঁ যে খলা চাপৰি পিঠা দেখি কিনে ভাল লাগি গ'ল। খলা চাপৰি পিঠা খাই মস্ত ভাল পাওঁ মই। তাৰপাছত আৰু খাইলে বাহিৰত ওলাই আহিলোঁ। ইফালে চাউল চাৰি আছে। তাৰপাছত বৌৰ শাল ববা ধৰিছে। তাৰপাছত আৰু মই দুটামান বগৰী খালোঁ। টপো আহিল স্কুলৰ পৰা। তাই একে আহিব বগৰী খাবা। আহিলে ড্ৰেছ চেছ খালে নে বগৰী খাবা ধৰিছে তাই। বাপ্পা কেনে যে কৰে এইটোৱে। তাৰপাছত আৰু এথেন মই জুই ধৰিব আহিছোঁ। এথেন আৰু ভাত বনোৱা টপত হৈছে মোৰ লগত। তাৰপাছত ভাত চাত বনালোঁ খালোঁ। এতিয়া নাটপক অলপ পঢ়াব আহিছোঁ। কিবা লেখবা দিছোঁ তাইক নেলেখে জোৰ কৰি লেখবা দিছোঁ। তাৰপাছত কাটা নেংকি খাই কৰিব ধৰিছে। কাটা নেংকিখিনি একদম কম্বলত লুকে থৈছে বায়েকে খাব বুলি। তাৰপাছত এইফালে বৌ চাহ খাবা দিলাক। চাহ খালোঁ। খাই কিনে এথেন ভাত চাত বনোৱাৰ আমাৰ আজি খাম তাৰমানে সেইকাৰণে আৰু বৰমাক ভাত খাবা মাতছোঁ। এথেন ভাত চাত খালাক। পোলাও হ'ল। পোলাও বনাইছিলোঁ আজি। পোলাও দিলোঁ বৰমাই আৰু বিচনাৰ পৰা উঠবা নোৱাৰে ঠাণ্ডাতে। বৰমাক বিচনাতে দিলোঁ। তাৰপাছত এথেন আমিও ভাত চাত খাওঁ।